ৰাখিমে ৰখি ৰখি বৰে হৈ গেলো উফ আৰু এনে বহি থাকাতকে মই এটা টিকটকত ভিডিঅ' বনাওঁ ৰ এনেও জাগাখিনি দেখাত ইমান বঢ়িয়া নহয় আৰু মোৰো ফলোৱাৰ্ছ 1 মিলিয়ন হ'বই আৰু গতিকে ঘৰ যাই পাওঁ মানে এটা বনাব পাৰিলে এটা আৰু আপলোড দিব পাৰিম সংখ্যাতে বাঢ়ি থাকিব ফলোৱাৰো আহিব দিকতে ভালে হ'ব ৰ বানিয়ে লওঁ ৰ এটা तुम क्या जानोगी साहेब एक चुटकी सिंदूर का कीमत तेरी ভিডিঅ'টোৰ মাজতে চালা এই পাগলিতে ফোন কৰিব লাগে না এনে ৰাগ উঠে চালা মোৰ জীৱনৰ চবতকে ভাল লগা কাম টিকটকটো কৰি থকাৰ সময়তে সদায় কোনবা নহয় কোনবাই ডিষ্টাৰ্ব দিব মানুহবিলাক চালা সুখ নাপয় মোৰ যে ফলোৱাৰ বাঢ়ি আছে মই যে ফেমাছ আৰু পপুলাৰ হৈ আছো কাইবা দক্ষা নৰে হিংসা কৰে সেইকাৰণে ফোন কৰি মৰে হেন পাইছো ধৰো ৰ কিয় ফোন কৰিছে এনেওতো ভিডিঅ'টো আধাতে কাটাই গেল আৰু প্ৰথমৰ পৰা কৰিব লাগবই ফোনটোৱে ধৰি চাওঁ অৰে আকৌ কিয় ফোন কৰিছা তোক কিন্তু মই ফোনটোত এটা কথা কৈ লওঁ তই সদায় এনেহেন সময়তে ফোন কৰা যেতিয়ানে মই টিকটক কৰি থাকোঁ মোৰ আধাতে ভিডিঅ'টো কাটা যায় না তই সেইকাৰণে তোক মোৰ বিৰাট ৰাগ উঠে গম পাইছা না এই ৰ টিকটকৰ পাগলি এটা কথা গম পাইছা না তোক মই খবৰ এটা দিবই ফোন কৰিছোঁ টিকটক বেন কৰিছে ইণ্ডিয়াত নিউজত দি আছে মই সেইকাৰণে সেই নিউজটো পাই লগে লগে তোকে ফোন কৰিছোঁ কি কয় তই সঁচা কথা কৈছা নেকি মোক ঠগাবাৰ কাৰণে কৈছা হয় না কচোন সঁচাকে ইমান সোনকালে এনেকৈ বন্ধ কৰি দিবা নৰে ৰ সঁচাকে বন্ধ কৰিছে তই যদি মোৰ কথা বিশ্বাস নকৰা নিউজত চা হে ভগৱান মই এতিয়া কেনেকৈ বাচি থাকিম মই ইমান ফলোৱাৰ বাঢ়িছিলোঁ এতিয়া মোৰ চবতকৈ মৰমৰ বস্তুটোৱে যদি নহকৰি লৈ গৈছে এতিয়া মই কি কৰিম ভগৱান আজিতো তুমি বিৰাট সুখী হৈ না মোৰ যি ভাল লগা বস্তু তুমি চব মন ওচৰৰ পৰা লৈ যাও একমাত্ৰ টিকটকটো আছিল সেইটোও লৈ গেলা হ'ব দিয়া গম পাইছোঁ আৰু নাকান্দো কান্দা নাই মই দুখ লগা নাই মোৰ